হে গাইছ মানে মই এতিয়া চেনেল সুমিত বিদুৰ আজিতো গম পাইছে মানে কি বস্তু ঠাণ্ডাতে গম পাইছে মানে আজি মানে মহিলাৰ ৰছী টানা অৱশ্য আজি গামোচাৰ প্ৰতিযোগিতা চব কিনে আপোনালোকক দেখি আছোঁ চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এইটো চাব পাৰে এইটো পাৰপানী বুলি কয় এই মাজত এইকেইটা বিচাৰক আছে পাৰপানী এটি প্ৰথম খেল ইহঁতে 100 মিটাৰ দৌৰ প্ৰতিযোগিতাৰ মানে অংশগ্ৰহণ কৰিছে আহি আছে 100 মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে এইকেইটা ল'ৰাই আহি পালে এটা ফাৰ্ষ্ট এতিয়াহে চাব লগা একদম কানিমুনি বঢ়িয়া একদম মজা লাগে চাই চাওক ক'ত মাটিত কোবাই দিয়ে সেই গাইছ এতিয়া আমাৰতো আৰু জানে এইটো নবদা মাৰা হে মাৰবা নালাগে গাইছিছ ইছ নালাগ এখন হ'ল গামোচা প্ৰতিযোগিতা আপোনালোকক প্ৰথমতে কৈছোঁ গামোচা প্ৰতিযোগিতা এইখিনি মানে মহিলা আৰু পুৰুষে মানে এইখিনি গামোচা কাৰণে আনিছে আৰু এখন হ'ল প্ৰথম মহিলা মানে ৰছী টনা খেল এখনেই প্ৰথম তো চাওক মাৰা টানি দিলাক টানি দিয়া হুইচেল মাৰি দিব আমাৰ হুইচেল চ' এইখন হ'ল ফাইনেল খেল ইহঁতে জিকিল মানে ইহঁতে ছেকেণ্ডটো পালে আৰু আমাৰ এইডাল গছতে মানে 12 গছ তোলা হ'ব এইডাল গছতে আপোনালোকক দেখাম মই তো গাইজ আপোনালোককতো সেইখিনি দেখালোঁ আৰু মই এতিয়া যাই আছোঁ ভেকচিন প্ৰতিযোগিতা চাবা আৰু লগতে মানে আৰু কিবা কিবি হ'ব চব সেইখিনি দেখি আছোঁ চাই থকা আপোনালোকে এইডাল প্ৰথম আমাৰ মানে 12 গছডাল আহি পালে এইডাল প্ৰথম 12 গছ আমাৰ চ' ভিতৰলৈ নিছিল মানে এপাক ঘূৰাব লাগে বোলে ভিতৰত মানে ঘূৰাই আনিলে মানে সেইটোৱে তো এতিয়া মানে এইটো গাঁতত মানে পিছৰখিনি মানে ইয়াতে পেলাই দিব সেইখিনি তাৰপিছত এনেকৈ উঠি যায় মানে কেৱল এইডাল নুঠিলে কিবা প্ৰভুৰ কিবা আছে নে কি বোলে কিবা প্ৰভুৰ কিবা সেইটো ভালকৈ নাজানো কিবা প্ৰভুৰ সেইকাৰণে থাকিলে বোলে মানে এইডাল মানে উঠি যায় মানে গছডাল সেনেকৈ শুনিছোঁ কিমান দূৰ সঁচা ময়ো নাজানো সেইখিনি আৰু তো উঠি গ'ল এইডাল উঠি গ'ল তো আৰু এডাল আহি গ'ল আৰু ভিতৰত নিব আৰু মানে বাহিৰত ওলাই আনিব সেইখিনি আৰু এইডালো উঠাই দিলে মানে ইমানখিনি দেখুৱাই নাৰাখিলে আপোনালোকক এইডালো উঠি গ'ল এইডাল অলপ লম্বা হ'ব নেকি দীঘল আপোনালোকে দেখিছে অলপ দীঘল আছে এইডাল মানে অলপ আৰু আহিব আপোনালোকে আৰু দেখি আহিছোঁ তো মানে মই নাছিলোঁ মানে 3ডালে হৈ গ'ল সেইডাল দেখা নাই আৰু তো এইটোতো জানে কি মানে আইন গতেৰে কাৰণে সমানে আইনৰ সেইটো মানে সেইটো দিছে আৰু ভেকচিনটো দিছে মানে আৰু এইটোতো আপোনালোকে ক'ব নালাগে এইটো জানেই কি মানে চাবহে গাইছে এই তাতে এটা ল'ৰাক মানে চুমা এটা খাই দিব চাবচোন আপোনালোকক ক'ব লগা নাই এইটো কি বস্তু আৰু আপোনালোকে জানে এই চাওকে খাই দিলে গাইছ এইটো চাওক অস্ত্ৰৰ পৰা চাওক অলপ তো এইটোতো ক'ব নালাগে আপোনালোকে গোটেইবিলাকে জানেই চ' জনাবিলাক এটা কমেণ্ট কৰিবচোন কি বস্তু এইটো জানে আপোনালোকে মানে এইটো তো মানে ভেকচিন প্ৰতিযোগিতাৰ মাজত মানে আৰু এডাল মানে 12 গছ আহি গ'ল এডাল 12 গছ তো এইডালো মানে ভিতৰৰ পৰা আনি এনেকৈ উঠাই দিছে এইডাল চবতকৈ মানে এইটো চুটি মানে এইডালে চুটি হয় মানে একো নাই চলি যাব তো এই মানে মুছলমানসকলে আহিছে মানে ৰূপ ধৰি যেনেকৈ ভেকচিনত জানে যি নহ'লেও ৰূপ ধৰিব পাৰে তো এইটো হ'ল ইণ্ডিয়ান আৰ্মি চাই থকা আপোনালোকে ইণ্ডিয়ান আৰ্মিৰ এইটো মানে ভেকচিনটো দিছে সৰু ল'ৰা মানে ভাল আমাৰ দেশৰ কাৰণে গাইছে আৰু মানে গোটেই মানুহখিনি উঠি দিলে চ' এইখিনি ভাল লাগে মানে এইখিনি উঠি দিব লাগে মানে দেশৰ কাৰণে এইটো কৰাটো উচিত মানে এইটো চব মানুহখিনি উঠি দিছে চাওক हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नाम गाइस এইটো মানে এই যে পাগল হৈ গৈছে
মানে ফ্ৰী ফায়াৰ পাবজি চাবজি খেলি মানে এইটো মানে পাগল হৈ গৈছে মানে ৰখীয়া এটা মানে কাষত মানে দেউতাকে ৰাখি থৈ দিছে মানে সেইখিনি কৈছিল বাৰু আপোনালোকক ইমান মানে ক'লে মানে ইমান মানে ভিডিঅ'টো বহুত দীঘল হৈ যায় মানে এইখিনি শ্বৰ্টকৈ আপোনালোকক কৈ দিছোঁ আপোনালোকক কৈছোঁ মানে পাবজি ফ্ৰী ফায়াৰ বা এইবিলাক এতিয়া যদি খেলি আছে অলপ মানে কমাই দিব আৰু তো এইটো এটা মানে পুৰুষ আছিল মহিলাৰ ৰূপ ধৰি আহিছে ভেকশ্যনততো জানেই যিকোনো ৰূপ ধৰিব পাৰে এইটো মানে মহিলাৰ মানে সেই ৰূপটো ধৰি আহিছে তেনেকুৱা তো গাইছ আপোনালোকক দেখুৱাব লগা এইখিনি আছিল আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি থাকিব আজিৰ কাৰণে বাই বাই